Dia pasu. Oh, tadi saya pohon dulu ya. Di be aja biar aku. Pedal mari 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 कौन की साइकिल चलाई जा अकेंदी की इसल पाड़सु ganto Hello guys, welcome to my vlog. আজি এই ব্লগ সব বনাম বুলি ভাবা নাছিলো মানে ভাবছিলো কিন্তু টাইম পোৱা নাছিলো ব্লগ বনাবৰ কাৰণে একো কৰিবই টাইম পোৱা নাই ব্লগটো বাদ দিও এই তামান ব্যস্ত হৈছিলো গোটেই দিনটো ৰাতিপুৱা উঠাৰ পৰা মানে বিজি যে যি কাম কৰিছো সেইখিনি কণ্টেণ্ট হিচাপে লৈ পিনে বনাবৰ কাৰণেও টাইম পোৱা নাই এতিয়া অলপমান টাইম পাইছো পথাৰৰ পিনে ওলাই আহিছো কি কৰোঁ কি নকৰোঁ নাজানো আৰু আহি আছো মুঠতে পথাৰৰ পিনে কাক লগ পোৱা চাওঁ গাইছ গানটো অলপ মনত পৰিছে মাৰি 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 ভণ্টি চাইকেল চলাই যা পদূলি এৰি এৰি এই বাপৰে বাপ কি ৰাস্তা এই বাহ কি ভিউ ও আমার আপাশির গাড়ি দেখো কিন্তু হাতে আছে ফোর্ড আছে গাইস ফোর্ড আছে পাই গেল চলি ঘুমাই যাও নিমখ কম হৈছে নিমখ আছে নিমখ কম নহয় দেই কি কৈছে গাইছ আজি জলফাই টেঙা পুৰা হ'ব লাগিব দেখি জিভাৰ পানী পৰি গৈছে ইয়াতে যিটো কুটি আনি দি আছে এনেকৈ কুটি খালি মানে বিৰাট টেষ্টি লাগে গাইছ মই আহিছিলোঁ এই কেমেৰাটোৰ ওপৰত ৰিভিউ বনাবৰ কাৰণে আপোনালোকক দেখাম বুলি ভাবিছিলোঁ এই কেমেৰাটো মোৰ তাত মোটামুটি 1.5 বছৰ মানৰ বেছি হ'ল মোৰ তাত থকা ইয়াৰ পাৰফৰ্মেঞ্চটো কেনেকুৱা দেখিবৰ কাৰণে একশ্যন কেমেৰা হিচাপে মানে গোপ্ৰত চাই কিমান মানে বেটাৰ আৰু মানে গোপ্ৰত চাই বেটাৰ নহয় গোপ্ৰত চাই বেটাৰ হ'ব নোৱাৰে কিন্তু মানে ইয়াৰ বাজেট হিচাপত মানে কেমেৰাটো মানে কোৱালিটিটো কেনেকুৱা বা ইয়াৰ ভিডিঅ' কোৱালিটিটো কেনেকুৱা সেইটোৰ ওপৰত মই ৰিভিউ দিব খুজিছিলোঁ কিন্তু এতিয়া মানে জলফাই খানা দেখা পাই আৰু এইগিলাখান কৰিব চব পাহৰি গ'লোঁ গতিকে আজি বাৰু নহ'ব ইয়াৰ ওপৰত ৰিভিউ দিয়া কালি মানে মই দি দিম ইয়াৰ ওপৰত বাকী আপোনালোকক দেখাই আছোঁ কেমেৰাটোৰ মই ফাংচন হিন্দি এইটো ইয়াতে আছে অন অফ চুইচটো ইয়াতে এনেকৈ তো অন হৈ যায় কেছ অন বুলি আহি গ'ল মই ভিডিঅ'টো আপচাইড ডাউন কৰি থৈছোঁ সেইটোৰ কাৰণে মানে উল্টা মই হৈ গৈছে মানে হেলমেটত লগোৱা আছিলতো হেলমেটত মানে কেমেৰা মাউণ্ট কৰাই থকাৰ কাৰণে মই এইটো আপচাইড ডাউন কৰি থৈছিলোঁ সেইকাৰণে মানে এইটো উল্টা হৈ আছে স্ক্ৰীণটো আৰু এইপিনে দুটা চুইচ আছে দেখিছেনে এইটো মানে এটা চুইচ হৈছে ইয়াৰে এটা চুইচ হৈছে ৱাইফাইটো অন কৰিলে মানে আমি মোবাইলত চাব পাৰিব যিটো কণ্ট্ৰল কৰিব পাৰিব মোবাইলৰ পৰা আৰু ইয়াৰ এইটো চুইচ টিপিলে ৰিচাৰ্জ এনেকৈ অলপমান প্ৰেছ কৰি ধৰিলে এইটো ৱাইফাই অন হৈ যায় এনেকৈ আৰু যদি এইটো বাৰু কাটি দিলোঁ আৰু যদি এইটো চুইচ এনেকৈ অন কৰি ধৰে তেতিয়াহ'লে এইটো আগফালৰ এইটো স্ক্ৰীণটো অন হৈ যায় আপুনি যদি ব্লক কৰিব বিচাৰে মানে ফ্ৰণ্ট ছাইডৰ পৰা তেনেহ'লে এইটো স্ক্ৰীণত এনেকৈ চাই পিনে ব্লক বনাব পাৰিব এনেকৈ ধুনীয়াকৈ বাকী মই আপোনালোকক পিছত দেখাই আছোঁ মই এইটো কেনেকুৱা চিষ্টেমটো আগে জলফাইখিনি খান্দি আছে জলফাইটো খাই লওঁ
গাইছ জলপাই হাৰি আহি আছোঁ ঘৰৰ পিনে মোক দেখা পাইছে নে নাই গম নাপাওঁ দেখা পাব আচলতে ফ্লেছ লাইট মাৰা আছে জলপাই খাই থাকোঁতে আন্ধাৰ হৈ গ'ল চাইকেল চলাই বহুত দিনৰ মূৰত চাইকেল চলাই ভাল লাগছে আজি ঘৰত গৈ লগ পাই আছোঁ ৰ'ব ঘৰত যাই লওক তাড়াতাড়ি তো গাইছ মই ঘৰ আহি পাই গ'লোঁ আপোনালোকক মই কেমেৰাটো তেতিয়া দেখাবৰ কাৰণে আধৰুৱা হৈ গ'ল বাকী মই কেমেৰাটো যিখিনি আছে মানে বাকী দেখাবৰ কাৰণে সেইখিনি মই দেখাই আছোঁ মানে আজি ব্লগটো বনোৱাৰ কাৰণে মেইন কথাটো হ'ল ব্লগটো মই বনাম বুলি বনোৱা নাছিল আচলতে মানে কেছটো হ'ল কি মই তাৰমানে 100 ডেইজত 100টা ব্লগ বনাব পাৰোঁ নে নাই তাৰ কাৰণে এটা চেষ্টা কৰিছোঁ তাৰে 3-4টা ব্লগ মই মানে আপলোড দিছোঁ অলৰেডি গতিকে আজি যদি নিদিলোঁ হয় তেনেহ'লে আকৌ কালি মিছ হৈ গ'ল হয় মিছ হৈ গ'লে আকৌ সেইটো মোৰ চেলেঞ্জটো মই হাৰি গ'লোঁ সেইকাৰণে মই ব্লগটো দিয়াৰ মেইন কাৰণটো হৈছে সেইটো গতিকে আপোনালোকে সেই সৰুকৈ হ'লেও আজি যিটো বনাইছোঁ সেইখিনি চাই ল'ব আৰু যদি চাই পেলাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাকী মই আপোনালোকক কেমেৰাটো দেখাই আছোঁ কেমেৰাটোত কি কি আছে আৰু ফাংচন মানে লগত কি কি দিছিলে সেইবিলাক আৰু বহুত কিবা কিবি বস্তু আছে দেখাই আছোঁ বাকী আৰু বেলেগ কিবা আছে যদি আৰু তেতিয়া দেখাবৰ কাৰণে ৰৈ যোৱা সেইখিনি মই দেখাই আছোঁ বাৰু এতিয়া অ'কে গাইছ তো কেমেৰাটোৰ কথাটো মই কৈ আছিলোঁ যে কেমেৰাটোতো আপোনালোক তেতিয়া দেখালোৱে সেইটো আৰু কেমেৰাটোৰ লগত বহুখিনি পেকিঙত মানে ভালেকেইটা বস্তুৰ লগত দি দিয়ে বাকী আপোনালোকে জানে যে GoPro ল'লে বা কিবা ল'লে এইবিলাকত বহুত খৰচ হৈ যায় আৰু চব বস্তু এক্সট্ৰাকৈ কিনিব লাগে গতিকে এইটোত বাৰু লগত দি দিয়ে এনেকুৱাকৈ এটা টাইপত মিনি টাইপত দি দিয়ে এইটো ধৰক কেমেৰাটো এনেকৈ ফিট কৰি পিনে এনেকৈ জাষ্ট আপোনালোকে লগালে আৰু এনেকৈ ব্লগিং আৰম্ভ কৰি দিব পাৰিব এনেকৈ তাৰপিছত ধৰক ক'ৰবাত কেমেৰাটো থ'ব লাগিলে এনেকৈ মেলি দিলে ট্ৰাইপডটো দি পিনে এনেকৈ থৈ দিলে তেনেকৈ ৰেকৰ্ড কৰিব পাৰিব আৰু এইটো হৈছে মাউণ্ট এই মাউণ্টটো লগাই পিনে আপোনালোকে হেলমেটতো লগাব পাৰে এনেকৈ হেলমেটতো লগাব পাৰে মটো ব্লগিং কৰিবৰ কাৰণে আৰু যদি বোলে কাৰত লগাই পেলাই কাৰত লগাব পাৰে ডেছ কেম কৰি ল'ব পাৰে ইয়াত অপশ্যন আছে মই বাকী কেমেৰাটোৰ ভিডিঅ' ৰিভিউ আপোনালোকৰ মাজত বেলেগ এটা ভিডিঅ'ত লৈ আহিম আজি সেইটো নেদেখাওঁ বাৰু বাকী আকৌ লগত আৰু ইণ্টাৰনেল মাইকো আছে আৰু এক্সটাৰ্নেল মাইকো আছে ইণ্টাৰনেল মাইকেদিও ৰেকৰ্ডিং কৰিব পাৰি আৰু এক্সটাৰ্নেল মাইকেদিও ৰেকৰ্ডিং কৰিব পাৰি মই এক্সটাৰ্নেল মাইকটো আপোনালোকক এবাৰ দেখাই দিছোঁ ৰ'ব গাইছ এইটো হৈছে ইয়াৰ এক্সটাৰ্নেল মাইক সাউণ্ড কোৱালিটিটো ইমান এক্সিলেণ্ট বুলি ক'ব নোৱাৰি কিন্তু চলি যায় আৰু আপোনালোকে মটো ব্লগিঙত অসুবিধা নাপায় বঢ়িয়াকৈ এইটো ইয়াতে সোমাই দিলে হ'ল জাষ্ট ইয়াতে এটা অপশ্যন আছে এক্সটাৰ্নেল মাইক চিলেক্ট কৰিব লাগে সেইটো কৰি দিলে আপোনালোকে ৰেডি টু গ' ইয়াক ইউজ কৰিব পাৰিব ধুনীয়াকৈ মই কৰি আছোঁ বহুত দিনৰ পৰা কৰি আছোঁ ইয়াৰ কেমেৰাৰ ভিডিঅ'টো কেনেকুৱা হয় কি হয় ইয়াৰ পৰা এটা মই ডিটেইলছ ভিডিঅ' আনিম বাকী আজি ব্লগটো বিশেষ নাই আৰু এইখিনিতে মই শেষ কৰিছোঁ বাকী আপোনালোকে যদি ভিডিঅ'টো চাই কেনেকুৱা পাইছে মোক জনাব যদি ভাল পাইছে লাইক কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব কৰিব কাৰণে নাপাহৰিব থেংক ইউ